Hi everyone. পাইছে ভিডিঅ'টো আজি মই যিহেতু পিঁয়াজ নাখাওঁ কৈছোৱেই সেইবাবে অকল নৰসিংহ পাত দিয়ে বনাম। এতিয়া সেই একেখিনি তেলতে আমি শাকখিনি দি দিম। শাকখিনি সেই একেখিনি তেলতে ভাজি ল'ম। বেলেগকৈ আমি আৰু বেছিকৈ তেল ব্যৱহাৰ নকৰোঁ। একেবাৰে কম তেলত একেবাৰে সাধাৰণভাৱে বনাম। যিহেতু কৈছোৱেই একেবাৰে সাধাৰণভাৱে আমি
বেঙেনা কেইটাত অকণমান মিঠাতেল দি লৈছোঁ, কেঁচা মিঠাতেল। তাৰপিছত ধুনীয়াকৈ পিটিকি ল'ম। তাৰপিছত এয়া চাওক দালিখিনি